নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালে আছা, মই ভালে আছোঁ। তো গাইছ কি হ'ল মানে বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই, মানে একেবাৰে দিবই পৰা নাই, মানে তাৰ কাৰণে একদম চৰি। তো নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে পাংগান অলপা। গাইছ থাম্বনেইল চাই কিনি গম পাই গৈছে আজি কেনেকৈ ধুবলৈ গৈ আছোঁ আৰু কাক ধুবলৈ গৈ আছোঁ, অপইতা। তো আপোনালোকে ইনষ্টাগ্ৰাম ফেচবুক চবতে চব চাই তো চাই থাকোঁতে আপোনালোকে দেখি পাইছে চাগে, আগতেও দেখিছে আপোনালোকে, বহুত মানে ভাইৰেল হৈ আছে এইটো আপোনাৰ কিবা খাতুন বুলি যে আম টেঙা তিনিটা বুলি ক'লেতো চবেই চিনি পায়ে। তো আম টেঙা তিনিটা গোৱা মানে মানুহজনীক অপইতাই মানে বৰ বেয়াকৈ মানে ৰ'ষ্ট কৰিছে। তো সেইটো কোনো ৰ'ষ্ট কৰিবলগীয়া কথা নহয়, ঠিক আছে। আৰু অপইতাই কৈছে কি এতিয়াতো চবেই তহঁতি গালি পাৰিবি এক ৰ'ষ্ট কৰাৰ কাৰণে। সেইটো একচুৱেলি সি গম পায়ে যে সি গালি মানে ভালকৈ গৰু গালি শুনা পাব। কৈছে মহিম বুঢ়াক বোলে ৰ'ষ্ট কৰোঁতে চবেই হাঁহিছিলি। আৰে মহিম বুঢ়া আৰু তাইৰ ওপৰত বহুত মানে পাৰ্থক্য বহুত আছে। মহিম বুঢ়াই আগতে হিজিৰা আমিত চাপৰিগিৰি কৰি কিনি ভিডিঅ' বনাইছিল, আৰু এই কি কৰিছে, এইটো নিজৰ মানে এটা টেলেণ্ট দেখাই আছে ন, যোনটো নিজৰ টেলেণ্ট আছে সেইটো দেখাই আছে। সেইটো নিজৰ মানে যোনে নিজৰ টেলেণ্ট দেখাই আছে, তইতো এটা নিজৰ টেলেণ্ট দেখাই কিনে ভিডিঅ' বনাই আছ, বা ময়ো এটা নিজৰ টেলেণ্ট যি আছে মই সেইটো দেখাই আছোঁ। তই লোকৰ টেলেণ্টক লৈ হাঁহিবলৈ তই কোন অপইতা? প্ৰথমতে সি কি কৈছে সেইখিনি চাই লওক আগতে, তাৰপিছত ইয়াক ভালকৈ বজাই আছোঁ। পইচাই ন মানুহক বহুত বেছি অন্ধ কৰি দিয়ে। পইচাৰ কাৰণে মানুহে যি টি কাম কৰে। কিছুমানে জুৱা খেলায়, কিছুমানে চৰু জুতি লৈ পইচা ঘটিবলৈ ট্ৰাই কৰে। ইয়াৰ নাম হৈছে নাথ, চৰি ভিকে নাথ। নাংগা পুংগা দোষ নহয়। এজ এ এক্স টিকটকাৰ ইয়াৰ এটাই মটিভ, যোন অলপ মানুহ ফ'কাছত আহে তাৰ ঘৰ কেলা পাই যায়গৈ। কিয় তই কি চেলে কিবা অহা নাছিলি নেকি? এই তোৰ ঘৰটো ক'ত আছিলে পাহৰি থাকিলোঁ নহয়। দেৰগাঁৱৰ পৰা দেখোন তই দেখোন কেলা লখিমপুৰ মিষ্টাৰ ৰাজাৰ ঘৰত দেখোন কেলা ৰাজাৰ পকৰ চেলিকিবলৈ আহিছিলি। চুদুৰ ভাই তই লোভিয়া নহয়, তই মানে সেয়াই আৰু চুট মাৰানি। আৰু এটা কথা মানে কি, ই প্ৰত্যেকটো ভিডিঅ'ত ন মানে বেহেনকে লৌৰে, এইটো বহুত বেছি ক'বলৈ। তোৰ ভনীয় কেলা লাউৰা আছে কৈ দিলোঁ। আৰু যে তই যে কৈছিলি গান গাইছে তাতকৈ আমাৰ মায়ে ভালকৈ গানটো গাবলৈ জানে, তেনে মাৰক, গাবলৈ দে। যদি তোৰ ইমানেই মানে তোৰ মায়ে যদি ভাল গানেই গায় কেলা, ঘৰত কি বালকৈয়ে বহাই থৈছ কেলা, গাবলৈ দে। এটা কথা, মা আপোনাক মানে খুৰী আপোনাক মানে বেয়াকৈ কোৱা নাই, আপোনাক একো মানে বেয়া বুলি কোৱা নাইকি, বেয়া ভাবি কোৱা নাইকি। আপোনাৰ ল'ৰাই যোনখিনি দেখাইছে ন সেইটো কাৰণে ক'বলৈ বাধ্য, চবেই কৈ থাকে। এতিয়া মই বুলি নহয়, বহুতে আপোনাৰ ল'ৰাৰ কাৰণে আপোনাৰ মান ইজ্জত গোটেইখিনি গুচি গ'ল। সেইটো নহয়, আপুনি সেইটো মনত নাভাবিব যে আপোনাৰ ল'ৰাই দুটকামান ঘটি আছে কাৰণে একো নকওঁ দে বুলি। কিন্তু আপোনাৰ ল'ৰাৰ কাৰণে সেই দুটকা ঘটিছে ন, এই ভিক খুজি যোন দুটকা ঘটি আছে, সেই ভিক খোজা পইচাকেইটাৰে আপোনাৰ ন গোটেই সন্মানখিনি গুচি গ'ল, একমাত্ৰ ইয়াৰ কাৰণে। ভনীয়েকৰো কেলা কেলি বেহেন কি লৌৰে, তোৰ বেহেনৰ লাউৰাই আছে, মুখত লৈ ল বেহেন চোদ। এটা সময়ত বহুত এটা জোচ আছিল কি যে টেঙা নিদিবাক ৰ'ষ্ট কৰিম, মই আগবাঢ়ি যাম, সেইটো সপোন এটা আছিলে। কাৰণ তেতিয়া তোক ভাল পাইছিলোঁ বেহেনকে লৌৰে। আৰু এতিয়া মানে কথা হৈছে কি, তাৰ ফটোখন দেখিলে ন তাৰ মুখত মুতি দিবলৈ মন যায়। তো গাইছ আজিকালি অপইতাক মানে কথা ক'বলৈ বেছি মনেই নাযায়, কাৰণ তাৰ থপৰাটো দেখা পালে তাৰ মুখখনত ঢেৰাই মুতি দিবলৈ মন যায়। তো আজিৰ ভিডিঅ'টো অপইতাৰ চামচাকেইটাক কৈছোঁ, কমেণ্ট নুঠুকিবি আকৌ দেই, নহ'লে তহঁতক ঠুকি দিম। তো গাইছ যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেখেতসকলক কৈছোঁ, তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ যাব যোনসকলে কৰা নাইকিয়া। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ, বাই।